মইনা কথালে পেলালে একেলগে সংযোগ কৰিব লাগিব দেই নৈ কাণে দেহা যান মহেন চৰাইছিলো দেহা যান নৈ কাণে দেহা যান মহেন চৰাইছিলো দেহা যান জননী তোমাক দেখা পাই ঢেপলিলে আহিলো কলমি কপাই গৈ ঢেপলিলে আহিলো কলমি কপাই দেখা ধনিয়া বাবুৰি বাৰীৰে বগুৰি ঘৰৰে দিহি আমি কবি পুতলি মানুহ যাবিলে মই মাছ মাৰিবলৈ পুঠি খলি হতা গাঁৱৰ যদি আমি মাছে মাৰি ৰাতিৰে সাজলৈ সাজি হৈ মাতিলৈ টেঙা খাপে সাজি নিজকে যদি আপোনালোকৰ কথা আমাৰ ভাল অকলে কিমান বকি থাকে ন এনেকৈ দি থাকে ভাল লাগে আমাৰো জোচ এটা আহে ন আপোনালোকৰ আগতে ভাবে আৰ্টিষ্টে আমি চবেই জানো আৰ্টিষ্টে ফাংচন জমাই থৈ গ'ল আৰ্টিষ্টে একো কৰিব নাই যদি আপোনালোকে জমাব নোৱাৰে আপোনালোকৰ ওপৰতহে আমাৰটো নিৰ্ভৰ কৰি থাকে হয়নে নহয় তেতিয়াহ'লে এনেকৈ আৰু দিয়ক অঁ এইটোতো লাগিবই তেতিয়াহে ভাল লাগিব এই বিয়া পাতিলে নহ'ব আৰু এতিয়া কি কয় এই বিয়া পাতিলে নহ'ব এ নাম পঠিনে হাস্তায় কি কৰো এতিয়া কি কৰো এতিয়া এ বিয়া পাতিলে নহ'ব আজ এতিয়া লাগিছে এটা ভিডিঅ' ফুটিটো লাগে ফুটিটো হালধি বাৰীতে হালবাই আছিলো ভালকে লগালে খেদা বা এইখিনি আৰু এইখিনি মান একদম পাছফালখিনি কি হ'ল তোমালোকে এইটো নকবা তোমালোকে নকবা এইফালে মাজে শুনা হালধি বাৰীতে হালবাই আছিলো ভালকে লগালে খেদা এগৰাকী হয় বুলি ক'বলৈ হানিয়ে নহয় কি হ'ব হালধি বাৰীতে হালবাই আছিলো ভালকে লগালে খেদা ভালকে লগালে খেদা তেজপুৰৰ ছোৱালী না আমি নাযাওঁ পিছলৈ তেজপুৰৰ ছোৱালী জোকাম বুলি ভাবোতে কি হ'ব কমিটিয়ে লগালে ঢুকি হ'লে দিদিটো ঢুকি হ'লে দিদিটো ক'ব দিয়াই জোকাব ক'ব দিয়াই ভাবিব এতিয়া মজা লাগিছে এনেকৈ সহযোগ কৰিলে ভাল লাগে বাগৰি নালাগে বাগৰি আছে চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে বোলো অসমত পাতিলে এইটো মালহীয়ে বুলি এই চিঠি লিখি থাকোঁতে থাকিলে নদী যাম পতাব আজি বিকল মালব নদী যাম পতাব আজি বিকল মালব ৰাতি বিহু চাবলৈ যাম ৰাতি বিহু চাবলৈ যাম বিহুটি নামেৰে অতি দিয়া কৰে কোনে লিখি গ'লে বিভূতি নামেৰে তিনি দিয়া কৰে কোনে লিখি গ'লে ঘুণে নধৰে মামৰে নধৰে থাকিব অসমীয়াৰ মাজত জয় অসম বহুত বহুত ধন্যবাদ লাগিল এতিয়া আপোনালোকেতো দেখুৱাইছে নিশ্চয় যে মানুহখিনি আন্তৰিকতাটো আপোনালোকে অনুষ্ঠানটোৰ প্ৰতি শিল্পীসকলৰ প্ৰতি
আৰু খুবেই ভাল লাগিল সেইখিনিয়েতো আমাৰ মানে আত্মবিশ্বাস সঁচাকৈ বহুত ধন্যবাদ হলেশ্বৰবাসীক তেজপুৰবাসীক দাদা আপোনালোকৰ বেহাৰবাৰী আপুনি বহুত দিন দেখা নাই তাৰ বিষয়ে কিবা ক'ব নেকি মই বহুত ধন্যবাদ দিছোঁ যে 10 বছৰ চোৱাৰ পাছতো আপুনি এইটো প্ৰশ্ন কৰিছে এইটো মোৰ কাৰণে বহুত ভাল লগা কথা অলপ দিনৰ বিৰতি এটা লৈ আছোঁ তাৰপিছত আপোনালোকে জনাকৈ চবেই গম পাই যাব বহুত দিন কৰাৰ কাৰণে অকণ বিৰতিত আছোঁ তাৰপিছত আমি সকলো ৰাইজক জনাই দাদা চিকাৰ ছবিখনত আপুনি মানে কেনেকুৱা ধৰণৰ কেৰেক্টাৰ কৰিছে এইটো পজিটিভ নে নিগেটিভ বা কেনেকুৱা ধৰণৰ কেৰেক্টাৰ কিবা পজিটিভ আৰু হিউমাৰ থকা কেৰেক্টাৰ জুবিন দাৰ মই ফ্ৰেণ্ড এজন এটা আপোনালোকে চালে এটা ভাল পাব লাগে ময়ো চেষ্টা কৰিছোঁ যিমান পাৰোঁ ভালকৈ কৰিবলৈ ঠিক আছে দাদা থেংক ইউ দাদা গুড নাইট